YouTube channel মই magician গুলাল স্মিতা আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালেই আছে আজি আপোনালোকৰ বাবে মই লৈ আহিছো এটা নতুন ভিডিও আৰু ভিডিওটো কি বনাম কি কৰিম এতিয়ালৈকে মই একো ডিসাইড কৰাই নাই যদি আপোনালোকৰ মোৰ ভিডিওবোৰ চাই ভাল লাগে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে যেতিয়া মই আপোনালোকৰ মাজলৈ নতুন ভিডিও লৈ আহো আপোনালোক নটিফাই হৈ যায় আজি আছলতে অলপ সময়ৰ আগলৈকে মই এনে আছিলো তাৰ পাছত ভাবিলো এটা কুশন কভাৰ বনাম তাৰ পাছত সবখিনি আইডিয়াজ লগাই মেলি ভাবিলো যে এনেকে বনাম কিন্তু বনাব লওঁতে হঠাৎ ভাবিলো কিয়নো ভিডিও এটা বনাই দিও আপোনালোকৰ লগতে শেয়াৰ কৰো আপোনালোকেও ঘৰত থাকোতে এনেদৰে বনাব পাৰিব আৰু লগতে মোৰো মেমৰিজ হিচাপে ভিডিওটো থাকি যাব সেইকাৰণে আহকচোন আমি ভিডিওটো লাষ্টলৈকে চাওঁ আচলতে মই বনাইহে যাম বনাই যোৱাৰ লগে লগে কেনেকুৱা আউটপুট ওলাব মই ভালদৰে নাজানো সেইকাৰণে আহক আপোনালোকেও মোৰ লগতে একেলগে আমি সকলোৱে একেলগে বনাও কেনেকুৱা হয় কুশন কভাৰটো চাওঁ কভাৰটো বনাবলৈ আমাক কি লাগিব আহকচোন আমি চাই লওঁ কুশনটোৰ কাৰণে মই ইউজ কৰিম ফোম যেহেতু মোৰ হাতত ফোম আছে সেইকাৰণে মই ফোম ইউজ কৰিম আৰু তাৰ পাছতে আমাক লাগিব মোৰ হাতত এটা পিংক কালাৰ অকমানি মানে একচুৱেলি মই গাউন বনাওঁতে থাকি গৈছিলে এইখিনি তো এইখিনিয়ে দি মই কি বনাম আপোনালোকক ক'বলৈ পাহৰিছোঁ দেখিছে আচলতে মই ভাবিছোঁ মই বানি এটা বনাম বুলি আৰু সেইকাৰণে তাৰ কাণগিখন যিহেতু পিংক থাকে সেইকাৰণে মই সেই মোৰ পিংক কালাৰ ছেটিং আছিলে সেইখিনি এইটো কাণৰ কাৰণে মই ইউজ কৰিম আৰু কুশন কভাৰটো মই হোৱাইট কালাৰ দিম কিয়নো বানিটো সদায় হোৱাইট কালাৰেই ভাল লাগে ন সেইকাৰণে মই হোৱাইট কালাৰ দিম আৰু মোৰ ওচৰত ছেটিং আছে ইমানখিনিতো হৈ যাব আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হাতত আছে দুটুকুৰা ছাটিন আছে এই ছাটিনৰ ওপৰত মই এটা এনেদৰে কাণৰ শেপত কাটি লৈছোঁ এখন মই এনেদৰে ইয়াতে প্লেচ কৰি মই কাটি ল'ম কাপোৰটো ৰেবিটৰ কাণকেইখন ৰেডি হৈ গ'ল এতিয়া মই এইকেইখন ভালদৰে ষ্টিচ কৰি ল'ম ৰেডি হৈ গ'ল এই দুখন হৈছে আমাৰ কাণ আৰু মই ইয়াত অলৰেডি ফোম ভৰাই দিলোঁ আৰু এতিয়া এইটোত আপোনালোকৰ সন্মুখত এনেদৰে মই ফোম ভৰাই দিম ফোম ভৰাই দিলে এইখন দেখিবলৈ ভাল হ'ব আৰু বস্তুটো এতিয়া মই বানিৰ ফেচটো বনাম ইয়াত মই আঁকি লৈছোঁ সকলোৱে দেখা পাইছে আৰু মোৰ হাতত কেইটামান ফেব্ৰিক কালাৰ আছে এইকেইটা দি পেলাই মই এতিয়া এইকেইটা আঁকিম ভালদৰে আমাৰ ৰেবিটৰ মুখখন ৰেডি হৈ গ'ল মই ফেব্ৰিক দি পেলাই কৰিলোঁ তাৰপাছত এইটো হৈছে ছেকেণ্ড চাৰ্কলটো এতিয়া আমি কি কৰিম এই চাৰ্কলটো আমি ষ্টিচ কৰি দিম ৰেডি হৈ গৈছে এতিয়া মই দুইখন কাপোৰৰে উল্টা চাইডে এনেদৰে পিন লগাই গৈছোঁ সকলোৱে দেখা পাইছে এইপিনে আমি এটা ষ্টিচ কৰি দিম তাৰপাছত যিকোনো এটা চাইড আমি খোলা ৰাখিম কিয়নো যেতিয়া আমি উল্টাই দিব পাৰিম উল্টাই দিলে আমাৰ চিধা চাইডটো ওলাই যাব ষ্টিচ হৈ গ'ল আমাৰ সেয়া সকলোৱে দেখা পাইছে ধুনীয়াকৈ মই ষ্টিচ কৰি দিলোঁ এতিয়া আমি এইটো উল্টিয়াই দিম চ' বানিৰ ফেচটো আমাৰ কিউট বানিটো ৰেডি হৈ গৈছে ইয়াতে আমি এতিয়া এই ফোমখিনি সোমোৱাই দিম এই ফোমখিনি ইয়াতে মই সোমোৱাই দিম এতিয়া এতিয়া এই খুলি থকা সাইডটো মই এতিয়া এনেদৰে সিলাই দিম সিলাই দিলে আমাৰ বানি ৰেডি হৈ যাব তো গাইজ আমাৰ কিউট বানিটো ৰেডি হৈ গৈছে সব কি কিউট লাগিছে দেখিবলৈ
মই যেনেকৈ ভাবিছিলোঁ আচলতে কথাটো তেনেকুৱা নহ'লে তেওঁ বোলো বনালোঁ আৰু কেনেকুৱা পালে আপোনালোকে জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ হ'লে সো এইটো হৈছে আমাৰ বানি